জেতুকাৰ পাতো পিছে ছিঙিম আৰু লগতে উৰুকাৰ বজাৰো কৰিম। আপোনাক পিছে মই বহুত দিন লগ পোৱা নাই, লগ পামনো কেনেকৈ যদি মই হস্পিটেলতে থাকো। বেমাৰটো পিছে মোৰ নহয়, মই মাথো বেমাৰীৰ সহযোগী। নামত মই সহযোগী, কিন্তু আচলতে বেমাৰীয়ে মুখহে ৰখিবলগীয়া হয়। মাজে মাজে ওলাই গৈ কিবা এটা খাওঁ, ভিতৰত কোনো বস্তু খাব নোৱাৰো। খামনো কেনেকৈ, ইমান দুৰ্গন্ধ। আজি 12 তাৰিখ বাবে কিজানি মোৰ 12 বাজি গ'ল। এফালে মূৰৰ বিষ, পেটৰ ভোকটো আছেই, আৰু আনফালে ভয়টোৱে খুলি খুলি খাইছে। ভয়ক গুৰুত্ব দি মই কি কৰিম, তাতকৈ ভোকক গুৰুত্ব দিলো। অন্তত খাব পাৰিলো গাহৰি মাংসৰ ভাত। এইখনেই হ'ল যোৰহাটৰ প্ৰথম অভাৰব্ৰিজ। গাড়ী বাইক চলোৱাৰ আমেজে সুকীয়া নে কি কয়? আজিৰ পৰা পিছে আমাৰ বেমাৰী মুক্ত। এই ঠাইডোখৰ চিনি পাইছেনে বাৰু? চিনি নাপাবনো কেনেকৈ? যোৰহাটৰ বিখ্যাত চেলফি পইণ্ট, য'ত উটবোৰ বেকা বেকাকৈ বহুতো চিত্ৰগ্ৰহণ হয়। আইচক্ৰীমটোক ভাঙিব নোৱাৰিলো, গতিকে উৰুকাৰ বজাৰে দৰ্শন কৰিলো। মানুহ পিছে যথেষ্ট আজি। মাংসনো আৰু কিমান খাম, আজি মাছকে খাওঁ। ঘৰলৈ পিছে আহিলো। এতিয়া ভণ্টিৰ লগত জেতুকা ছিঙো। আপোনাক আকৌ লগ পাম।